নমস্কাৰ সকলোকে। আজি ইংৰাজী নতুন বছৰ বুলি আমি সকলোৱে খানা খাইছোঁ। বাই ভনী কেইজনী মিলিহে দেই। এয়া চাওকচোন, গাহৰি মাংস মাটিমাহ কোমোৰা সৈতে বনাইছে, এই উতলি আছে। এয়া উখোৱা চাউলৰ ভাত, এজনী মোৰ বৌ আৰু আমাৰ মা দেই, ইয়াৰ লগত বহি থকাটো ভতিজা। এয়া বাবা, আকৌ ভিডিঅ'ত চাই দেখিছে আপোনালোকে বাবা। এইজনী ভতিজা আৰু এইজনী হ'ল মোৰ ভণ্টি দেই। আৰু এই ভিনদেউ চাওকচোন, বাবাতে সিফালে মোক কৰিছে, সিফালে মোক কৈ বাই বাই দি ৰখি আছে। আৰু বাইদেউ খানা বনোৱাত ব্যস্ত হৈ আছে। তাৰপিছত বাইদেউ বনাই আছে, আমি পিছত সকলোৱে লগে ভাগে আমাৰ ডাঙৰ বাইদেউ দেই, একদম এয়া খানা বনাই আছে। গাহৰি মাংস মাটিমাহ কোমোৰা সৈতে বনাই আছে। আৰু তাতে আজি আমাৰ ভাইটি বাৰ্থডে আছিল। আমাৰ এটাই ল'ৰা, এয়া চাওকচোন, তাৰ আজি বাৰ্থডে। এয়া ভাগিন ভতিজা সকলোৱে মিলি, এয়া ডাঙৰ ভিনদেউ সকলোৱে মিলি কেক কাটিবলৈ ৰৈ আছে। ভাইটি এতিয়া কেক কাটিব। কেক কটাৰ পিছত অলপ পিছতে আমি খানা খাবলৈ বহিম। এয়া চাওকচোন, ভিনদেউ লাজ কৰে মোক সৰু ছোৱালীজনী ধৰি পেলাই দেখাই দিছে। এয়া ভাইটিয়ে কেক কাটিছে, ভাইটি ঘনীয়েক, তাৰপিছতে ভাইটি ছোৱালী। এনেকৈ সকলোৱে মিলিজুলি আমি 1 জানুৱাৰীত খানাটো খালোঁ আৰু ভাইটিৰ বাৰ্থডেও এনজয় কৰিলোঁ।